নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটা ব্লগত। চ' আমি আজি দুইটা একেলগে আছোঁ। একচুৱেলি মানে আমাৰ বৰুৱাদা জেনেৰেল শ্বিফ্টত আছে, মই মৰ্ণিং শ্বিফ্ট কৰি আহিলোঁ। চ' এতিয়া পাছবেলা অকণমান আমি ইয়াত কথা বতৰা পাতিবৰ কাৰণে ওলাই আহিলোঁ। এখন কেম্পত সৰু এখন গাৰ্ডেন আছে, গাৰ্ডেনখনতে অলপ মানে পেইণ্টিং পাৰ্ক বুলি কয় আৰু পেইণ্টিং কৰি আছে, য'ত মানে ইয়াত সৰু সৰু ল'ৰা ছোৱালীবোৰে খেলা ধূলা কৰিব পাৰে তেনেকুৱা ধৰণৰ। ত' ইয়াতে আমি পেইণ্ট কৰি আছোঁ। এয়া আমাৰ মিষ্টাৰ বৰুৱাই পেইণ্ট কৰি আছে। নমস্কাৰ বন্ধুসকল, আজিৰ দিনটো ডিউটি শেষ কৰি এতিয়া বৰ্তমান আহিলোঁ অকণ গাহৰি মাংস নিবলৈ। আজি ঠাণ্ডা মানে বেছি পৰিছে, সেইকাৰণে বোলো বৰাক ক'লোঁ ব'লা অলপ গাহৰি লৈ আহোঁ। এতিয়া গাহৰি নিবলৈ আহিলোঁ। এই ৰাস্তা বিৰাট বেয়া, একদম তামাম বেয়া ৰাস্তা, অকণমান দূৰো আহিব লাগে। এই কি মুছনৰ ঠাণ্ডা পৰিছে। এই গাহৰি নিবলৈ আহি আমি পাই গ'লোঁ আপোনাৰ ৰাস্তাত। দেখক কিমান ভিৰ পাব এতিয়া। বৰাই আমাৰ স্কুটি চলাই আছে, এইটো বৰাই মূৰৰ পিছফালটো এইটো। এই যেনে কেনেকুৱা মানে ভিৰ, এইখন এল্ট' গাড়ী চাই চাওক। এয়া বৰা আৰু মই গৈ আছোঁ বৰ্তমান। গাহৰি খাম আজি, গাহৰি। ফটোটো ভাল নাহে বাৰু, মানে কি আন্ধাৰ হৈ আছে, আৰু বৰ্তমান মানে কি কুঁৱলী। खाब जो ये सिलसिले हुए ৰাতি দৃশ্য মজা ৰাস্তা আপোনাৰ। এই বৰাৰ মূৰৰ ওপৰত দি দিছোঁ লাইট। এই বৰাৰ মূৰৰ ওপৰত আপোনাৰ মোবাইল দি দিলোঁ, এয়া ভিডিঅ' চলি আছে। এয়া এটা মজা ভিউ, এখন আমাৰ 90 মিটাৰ দৈৰ্ঘ্যৰ দলং। পাৰ হৈ আহি গ'লোঁ। এতিয়া আমি বৰ্তমান পামগৈ কেম্পাছ এৰিয়া। এয়া গৈ আছোঁ বৰা আৰু মই। ঠাণ্ডা, ভীষণ ঠাণ্ডা লাগিছে। বৰাই ফুল স্পীডিতে মোক কথা ক'ব পৰা নাই, মানে দূৰে দূৰে গৈছোঁ। সেইকাৰণে আহি গ'লোঁ এই আপোনাৰ কেম্পাছ এৰিয়া।